তিনিচুকীয়াৰ চিনেমা হলত ৰৈ ৰৈ বিনালে চালে গৌৰৱ গগৈয়ে। বিশ্ববৰেণ্য শিল্পী জুবিন গাৰ্গৰ জীৱনৰ অন্তিমখন চিনেমা চাবলৈ ৰৈ আছিল অসমৰ জনসাধাৰণ। ৩১ অক্টোবৰত চিনেমাখনৰ শুভ মুক্তিৰ দিনাই তিনিচুকীয়াৰ এটিচি মলস্থিত গেলেৰিয়াত ৰৈ ৰৈ বিনালে চাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। দৰ্শকৰ সৈতে চিনেমাখন চাই গৌৰৱ গগৈয়ে জুবিন গাৰ্গে অসমীয়া চিনেমাক শক্তিশালী পৰ্যায়লৈ লৈ যোৱা বুলি মন্তব্য কৰে। গৌৰৱ গগৈৰ সৈতে অসমৰ জনসাধাৰণৰ বহু প্ৰত্যাশিত চিনেমাখন চাই যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেৰ আনম, উপসভাপতি ডেভিড ফুকন, তিনিচুকীয়া জিলাৰ বিষয়ববীয়া শিৱনাথ চেতিয়াই। চিনেমাখন চাবলৈ গৌৰৱ গগৈয়ে সকলোকে আহ্বান জনায় যদিও সাংবাদিকে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে। সপোনটো আজি আমি সকলোৱে মিলিজুলি বাস্তৱ কৰিবলৈ গৈছো। মাত্ৰ এটাহে দুখ যে নিশ্চয় মানুহে যিদৰে ওলাই আহিছে আৰু আজি তাৰিখত যদি জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন আৰু ইয়াতকৈ আৰু ডাঙৰ চিনেমা কৰিবলৈ এটা সাহস পালেহেঁতেন, অসমীয়া চিনেমা জগত আৰু আগুৱাই লৈ যাবলৈ এটা প্ৰেৰণা পালেহেঁতেন। যিয়ে নহওক আজি আমি পুনৰবাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা আমি জ্ঞাপন কৰিছো আৰু অসমীয়া চিনেমা জগতটো ইমান এটা শক্তিশালী পৰ্যায়লৈ লৈ গ'ল তাৰ বাবে অশেষ অশেষ ধন্যবাদ।